গৰু মানে যি বনায় ন এই শিখৰটো খাই থাকিবলৈ দিব নতুবা মাংস খাই খাই আদায় কৰি দিব ন সেইকাৰণে শিখৰৰ সৈতে ৰেচিপি বনাবলৈ দিব তাকে হে দোস্ত স্বাগতম জনাইছো উৎপাত ব্লগ চেনেলটোলৈ গাইজ আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰি দিওঁ ব'লক এতিয়া আমি ভিডিঅ'টো চাই যাওঁ এফালৰ পৰা আৰু যোন নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কমেণ্ট কৰি দিব একদম নকয় আপোনালোকে লাইক কমেণ্ট একো আহক এতিয়া ভিডিঅ'টো আৰু আজি মানে একদম মস্তি ৰকমৰ এটা ৰেচিপি বনাম আপোনালোকৰ ৰেচিপিটো কি ৰেচিপি দেখাই আছোঁ আপোনালোকক এতিয়া ৰেচিপিটো পাৰিব লাগিব কলডিলৰ ৰেচিপি বনাম আৰু মানে ইমানকৈ বনাব নাজানো আজি নেটটো কাটি থৈছে আৰু ভিডিঅ' বনাবলৈ একোৱেই নাই সেইকাৰণে মানে এনেই আৰু বনাই দিছোঁ আৰু আপোনালোকক দেখাবলৈ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু লাইক নকৰে আপোনালোকে আৰু গম পাইছোঁ ন খালি ভিডিঅ'টো চাই থৈ দিয়ে ছাবস্ক্ৰাইব লাইক কৰি দিব তেতিয়াহে এটা ভাল ভিডিঅ' বনাব পাৰিম ন আজি এনেই কাম নাই এয়াহে আজি মামাই মানে পৰীক্ষাৰ কাৰণে গম পায় ন আজি নেটটো কাটি থৈ দিছে আৰু সেইকাৰণে আজি ভাবিলোঁ এটা ৰেচিপিকে বনাই দিওঁ আৰু আপোনালোকক দেখাম কেনেকৈ বনাওঁ আজি কলডিল আৰু ইমান এটা বনাবও নাজানো আজি মানে একদম দেখিছে ন ৰেচিপি বনাবলৈ কি কি আনি লৈছোঁ আজি মানে ঢেৰ বস্তু আনি লৈছোঁ শিখৰ কে সাথ बनाएंगे हम रेसिपी ठीक है আহক এতিয়া ভিডিঅ'টো আৰু এইটো পুৰা অকণ মস্তিচা লাগি আছে ভীমকলৰ কলডিল গম পাইছা ন আজি ভীমকলৰ কলডিল বনাম একদম মস্তিছে আপোনালোকে চাই থাকক এইখন কলেই কল অকল ভীমকলৰ বাহিৰে কোনো কল নাই আমাৰ ঘৰত কল এইবিলাক কলেই পাব এতিয়া পাৰি লওঁ কলডিলটো আৰু তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰি আছোঁ অলৰেডি গাইছ এতিয়া কলডিল তলত পৰি গ'লহি এইটো কলডিলটো চাই লওক কলডিল পাৰি ল'লোঁ অলৰেডি মানে তলত পৰি গ'লহি আৰু ওপৰৰ পৰা এইটো চক পাই গ'লহি আৰু সূৰ্য মামাই এনেকুৱা গৰম দিছে ন এতিয়া এইটো কলডিলবোৰ হাতত অলৰেডি হাতত আহি গ'ল এতিয়া কলডিল আমি বনামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো এতিয়া একদম মস্তিছে কুটিবগৈ লাগিব একদম পূৰা কুটি বাচি একদম ৰাৱণৰ খাৱন দিব লাগিব আহক এতিয়া বাকীকণ আৰম্ভ কৰোঁ এতিয়া গাইছ সেইটো কলডিল সেইটো পুৰা এতিয়া কুটন দিব লাগিব ফাৰ্ষ্টে ৰ'ব ফাৰ্ষ্টে খাই লওঁ শিখৰকে চাট বনাएंगे हम কলডিল মানে শিখৰটো ৰেচিপি নিদিওঁ মুঠতে খামহে মোৰ লগত কাহিকৰ এজন কাহিকৰ মেইন ৰেচিপি বনাবলৈ আহিছে হা বেকগ্ৰাউণ্ডৰ লগত কথা নাই হা গাইছ বেকগ্ৰাউণ্ডটো কি আৰু সেইটো মোৰ গামোচা চামোচা ধৰি ওলাই আছে সেইবিলাক নাচাব মোক চাব আপোনালোকে আৰু ৰেচিপিটো চাব এতিয়া শিখৰটো একদম মস্তিছে অলৰেডি এইটো খাই ল'লোঁ এতিয়া কলডিলটো কাটি যাম থৈ দিবি গোটেইটো খাই পেলাবলৈ দিয়া নাই বাবা পকেটৰ পৰা চুৰ কৰি নিছোঁ দাদা চুৰ কিনি নাই তেনেকৈ গুচাই ল'ব লাগিব বাকলিটো প্ৰথমে কেইটা বাকলি গুচাই জানো অলৰেডি এইটো ইমানকৈ গুচাই ল'লোঁ বাকলিটো এতিয়া এই জল দেৱতাটো পূৰা মস্তিছে ধুই লৈ কাটনটো দিব লাগিব এতিয়া ইয়াত ধুই ল'লোঁ ধুই লোৱা হৈ গ'ল এতিয়া কাটিম বেছিকৈ দীঘল হৈ গ'লে নেটটো বেছিকৈ যাব সেইকাৰণে মানে শ্বৰ্ট কৰি আছোঁ ভিডিঅ'টো দেই হে দোস্ত অলৰেডি কুটি হৈ গ'ল ব্ৰেকফাষ্ট মানে কি ৰেচিপি বনাবলৈ গৈ আছোঁ পালি কলডিলৰ কি চাবলৈ কৈ দিয়া আকৌ চবে চাই একদম কি হ'ব ছাবস্ক্ৰাইব কৰি দিয়ক অঁ দেই তেতিয়াহ'লে আহক বাকীখিনি কৰি যাওঁ এফালৰ পৰা ন
অলৰেডি ইমানখিনি হৈ গ'ল এতিয়া পিঁয়াজ আলু এয়া মুঠি ল'লোঁ ধুনীয়াকৈ এইখিনি নহৰু চহৰু কাটি মেলি আদা চাদা এইবিলাক পূৰা খুন্দি ল'লোঁ খালি মিক্সি চিক্সি নাই কাৰণে এনেকৈ হৈ গ'ল আৰু এইপিনে কেৰাহী পাতি থৈছোঁ এতিয়া ইয়াত গৰম হৈ গ'লে তেল দি দিম চাই থাকক তোমালোকৰ ভিডিঅ'ত আৰু গাইছ এই বস্তু বনাই মানে দুষ্ট একদম পূৰা ঘামি গৈছোগৈ একদম চব ঘামি একদম তৎনাই আৰু আপোনাৰ মানে ভিডিঅ' অলৰেডি বনি আছে আপোনালোকে চাই থাকিব পিছত দেখাই আছোঁ আপোনালোকক কি বনাই আছোঁ কেনেকৈ বনাই আছোঁ এইবিলাক মানে অলৰেডি ফাৰ্ষ্ট টাইমটো দেখালোঁ এতিয়া মানে একেবাৰে হোৱা টাইমতহে দেখাম আপোনালোকক আৰু কি বুলি কয় মোৰ আগতে এটা চেনেল আছিলে গাইছ মাজুলী অংকুৰ আপোনালোকে চিনি পাবই ভাই মানে প্ৰায় চাগে পাইছে মাজুলী অংকুৰ সেই চেনেলটো অলৰেডি গুচি গ'ল সেইটো কাৰণে মানে এতিয়া নতুনকৈ চেনেলটো খুলিছোঁ ব্লগ বনাম বুলি একদম উৎপাত মানে যি টি বনাই দিম আপোনালোকে চাবলৈ নাপাহৰিব খালি সেই চেনেলটো গুচি গ'ল এইটোত অকণমান আপোনালোকে মৰম দিয়ক আপোনালোকৰ মৰম লাগে সেইকাৰণে বনাই আছোঁ ভিডিঅ' আৰু পূৰা অলৰেডি সেইটো হৈ গ'ল কি হ'ল কি নহ'ল নাজানো গাইছ ইমানেই এইটো এনেকৈ ঢাকনটো মাৰি দিলোঁ এইটো অফ কৰি দিলোঁ আৰু সেই দোস্ত আজি ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰিব নাপাহৰিব আৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকক কৈছিলোঁ যেন এটা শিখৰৰ সৈতে ৰেচিপি কাৰণ কেলৈ মাছ মাংস যিয়ে নবনাওক শিখৰ এটা আনি ল'ব গৰু মানে যি বনায় ন এই শিখৰটো খাই থাকিবলৈ দিব নতুবা মাংস খাই আদায় কৰি দিব ন সেইকাৰণে শিখৰৰ সৈতে ৰেচিপি বনাবলৈ দিব যাকে বনাবলৈ দিয়ে তেনেকৈ আৰু আজিলৈ ইমানেই বাই বাই টাটা গুড নাইট